হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। মই এন বেটা ব্লগ চলা আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ চানে টোপনিৰ পৰা উঠিলে, এতিয়া ফুৰিব যাব পাপাকৰ লগত। সি আজি পাপাকে নতুন জোতা আনিছে, কাপোৰ আনিছে বা জোতাযোৰ পিন্ধি কেনেকৈ ফুৰি আছে সি। আৰু মুৰ্গীৰ পিছে পিছে দৌৰি থাকে এনিটাইম, খালি মুৰ্গী এনিটাইম দৌৰি থাকে। তাক খেদি থাকিব লাগে। এইটো জোতাযোৰ আনিছে পাপাকে, সেইযোৰে হৈছে, তাক এতিয়া পিন্ধাই দিব লাগে আৰু সি দৌৰি থাকিব। তাৰপিছত খালি মুৰ্গীৰ পিছে পিছে দৌৰি থাকে সি, মুৰ্গী লাগে। তামান ভাল পায় কককে চিঞৰিয়ে থাকে। মোবাইলতে সি ককয়ে চাই থাকে। এইবিলাক আমাৰ শাহু মাৰ কক হয়, মুৰ্গী হয়। সি দৌৰিছে, এতিয়া পাপাৰ কালত ফুৰিব যাব। সি বাইকত উঠিব, নেনিলে একদম কান্দি থাকিব। তাৰ লগত আমাৰ আয়ানো যাব। সেইটো হয় মোৰ, সি যাব আৰু ফুৰিব যাব ওলাইছে আৰু পূৰা হৰেণ বজাই আছে। সেইটো হ'ল আয়ান, ফুৰিব যাব তিনিও, অলপ ফুৰাই লৈ আহিব। ফুৰিব গ'ল। প্লিজ ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে যে ভিডিঅ'বোৰ লাইক নকৰে যেন, প্লিজ আমাৰ বেটাৰ কাৰণে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, প্লিজ আহি কিনে আৰু ককো খেদিয়ে আছে। এইফালে ককয়ে লাগে, এতিয়া মুৰ্গীৰ পিছে পিছে দৌৰিয়ে থাকে। কেনেকৈ থাকিব আৰু পানী কৰি। চানৰ ধৰণৰ কাপোৰ আনিছে, দুযোৰ হয়। মই আপোনালোকক দেখাই আছোঁ। এযোৰ পাতল গ্ৰীণ কালাৰ, এযোৰ ডাঠ গ্ৰীণ কালাৰ। দুযোৰ টি চাৰ্ট আনিছে, ক'লা জিন্সৰ হাফ পেণ্ট আৰু এটা গ্ৰীণ কালাৰ হাফ স্পৰ্টিং। এই দুযোৰ আনিছে তালৈ। আৰু জোতাযোৰ আনিছে, জোতাযোৰ ৰেড কালাৰ। আপোনালোকে পিন্ধি দৌৰি দেখাই আছে। এইটো হাজবেণ্ডৰ কুৰ্তা হয়, অৰেঞ্জ কালাৰৰ, পাতল অৰেঞ্জ কালাৰৰ হয়। মই খুলি কেনে দেখাই আছোঁ। আৰু আনিছে এটা জিন্স পেণ্ট হয়, জিন্স পেণ্ট এটা আনিছে। আৰু এইটো আঁতৰ হয়, ঈদৰ দিনা লগাম তেনে বাছ। আপোনালোকক কিনে কম দেখাম। চানত টোপনি লাগিছে, মথাই আছে, টোপনি যাবহি। মোবাইলত মুৰ্গী চাই আছে, খালি মুৰ্গী চাই থাকে। আমাৰ ইয়াত ৰাতিপুৱা এটা এক্সিডেণ্ট হৈছিল। এক্সিডেণ্টটো মুখামুখিকৈ লাগিছে টেম্পো আৰু মাৰুতিখনে। মাৰুতিখন আৰু টেম্পোখনৰ মই পিক দিছোঁ সেই ভিডিঅ'টোৰ শেষত, প্লিজ আপোনালোকে চাব। এক্সিডেণ্ট হৈছিল, মুখামুখিকৈ লাগিছিল। এইজন টেম্পোখন ভাঙি গৈছে। টেম্পোখনৰ মানুহকেইজন অলপ হানি হৈছে, গুৱাহাটী ৰেফাৰ কৰিছে। এতিয়া বাই, গুড নাইট।